হোজাই নীলবাগানত চাঞ্চল্যকৰ ঘটনা। বন্ধ কোঠাত এগৰাকী মহিলাৰ ক্ষতবিক্ষত মৃতদেহ উদ্ধাৰ। চাইম নামৰ এজন লোকৰ ঘৰৰ ভিতৰত উদ্ধাৰ মৃতদেহটো। কোনোবাই অপহৰণ কৰি আনি হত্যা কৰি বিচনাৰ তলত পেলাই থয় মৃতদেহটো। বিচনাৰ তলত মৃতদেহটো ৰাখি ঘৰৰ দৰ্জাত তলা লগাই অন্তৰ্ধান হয়। ঘৰটোত এজন চালক ভাড়াতীয়া হিচাপে আছিল। মোৰাজাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। পাইছে মালিকক ফোন মাৰিছে, মালিকে কৈছে যে ঘৰৰ দৰ্জা এটা খোলা আছে, দৰ্জা খোলাত চকীৰ তলত ডেড বডি পৰি আছে, মাইকী মানুহ, মাইকী হ'ব। এতিয়া পুলিচ আহিছে, হোজাই জিলা প্ৰশাসনে পুলিচ পঠাইছে, মোৰাৰ থানা আৰক্ষী বিষয়া আহিছে, তদন্ত চলি আছে, তদন্তত ওলাই পৰিব কোনে কেনেকৈ আনি ইয়াৰ মাইকী। দবকাৰ পৰা জেনেক ৰিপৰ্ট, আছাম প্ৰাইম। ধাৰণা হৈছে ৰেপ কৰি মাৰ্ডাৰ কৰা হৈছে বুলি।